হেল্ল' বন্ধুসকল, মই নামুল। আপোনালোকে চাই আছে আসাম ভইচ ইউটিউব চেনেল। আজি আপোনালোকৰ লগত আলোচনা কৰিম স্বয়ম আঁচনিৰ বিষয়ে। স্বয়ম আঁচনিৰ বিষয়ে ইতিমধ্যে মই দুটাকৈ ভিডিঅ' বনাইছোঁ, আপলোড দিছোঁ। কেনেকৈ কি কৰিব লাগে, কেনেকৈ অনলাইন কৰিব লাগে, এই আঁচনিটোৰ বিষয়ে সবিশেষ দিছোঁ মই। কিন্তু আজি নতুনকৈ আপডেট আহিছে, যাৰ কাৰণে আজি ভিডিঅ' বনাব লগা হয়। ক্লিক কৰি গ্ৰুপৰ নাম আৰু মোবাইল নম্বৰ দি জেনেৰেট OTP ক্লিক কৰি OTP কনফাৰ্ম কৰি গ্ৰুপটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত এটা ডাঙৰ হাতৰ আখৰ, এটা সৰু হাতৰ আখৰ, এটা সংখ্যা, এটা স্পেচিয়েল কেৰেক্টাৰ, এনেকুৱা 8টা কেৰেক্টাৰ বহাই কনফাৰ্ম পাছৱৰ্ড লিখি ছাবমিট মাৰিব লাগিব। ছাবমিট মাৰাৰ পিছত লগইনত ক্লিক কৰি ওপৰত ইউজাৰ নেমত নাইবা মোবাইল নাম্বাৰ লিখি তলত পাছৱৰ্ড আৰু তাৰ তলত কেপচা বহুৱাই লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। পেজ খোল খোৱাৰ পিছত ওপৰত যিটো মই ডেস্কটপ মোড বনাই লৈছোঁ, ওপৰত যিটো এডিট আছে, এডিট অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। পেজ খোল খোৱাৰ পিছত আপোনালোকে গ্ৰুপ ডিটেইলছ, বেছিক ডিটেইলছটো লিখিব লাগিব। গ্ৰুপৰ নেম আগতে লিখা আছে, মোবাইল নাম্বাৰ, গ্ৰুপ জিমেইল, গ্ৰুপ ডিষ্ট্ৰিক্ট, গ্ৰুপ এড্ৰেছ, গ্ৰুপ পিনক'ড লিখাৰ পিছত ডকুমেণ্টছ আপলোড দিব লাগিব। গ্ৰুপ বেংক পাছবুক, আদাৰ্ছ ডকুমেণ্টছ, চেল্ফ ডিক্লাৰেশ্যন। আগত ইয়াতে বাকিজা চাৰ্টিফিকেটটো আপলোড দিব দিছিলে, এতিয়া বাকিজা চাৰ্টিফিকেটটো আপলোড দিব নালাগে, এইটো উঠাই দিছে অপশ্যনটো। গতিকে আপলোড দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰি চেভ বেছিক ডিটেইলছ আছে, তাৰ আগতে আপলোড ডকুমেণ্টছটো 1 MBৰ তলত হ'ব লাগিব, তাৰপিছতহে আপলোড ল'ব। তাৰপিছত চেভ বেছিক ডিটেইলছত ক্লিক কৰিলে বেছিক ডিটেইলছটো সম্পূৰ্ণ ছেভ হৈ যাব। ছেভ হৈ যোৱাৰ পিছত সম্পূৰ্ণ হৈছে। এতিয়া তলফালে আহিব লাগিব, স্ক্ৰল ডাউন কৰি এড মেম্বাৰ যে আছে, এড মেম্বাৰত ক্লিক কৰিব লাগিব। এড মেম্বাৰত ক্লিক কৰি মেম্বাৰৰ গোটেইখিনি ডিটেইলছ এটা লিখিব লাগিব। নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, এড্ৰেছ, ইমেইল, পিনক'ড, এনেকৈ সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত ডকুমেণ্টছ আপলোড দিব লাগিব। ইয়াতে চাওক ডকুমেণ্টছ 3টা ডকুমেণ্টছ আপলোড দিব লাগে। একাডেমিক কোৱালিফিকেশ্যন, প্ৰুফ অফ আইডেণ্টিটি, বেংক একাউণ্ট নাম্বাৰ আৰু বেংক পাছবুকটো আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছত এটা কোনো বাকিজা চাৰ্টিফিকেট আপলোড দিব নালাগে। আপলোড দিয়াৰ পিছত ডকুমেণ্টছখিনি আপলোড দিয়াৰ পিছত ছেভ মেম্বাৰ ডিটেইলছত ক্লিক কৰিব লাগিব। ছেভ মেম্বাৰ ডিটেইলছত ক্লিক কৰাৰ লগে লগে আকৌ নতুনকৈ এড মেম্বাৰ ক্লিক কৰিব লাগে। এনেকৈ মিনিমাম 5জন মেম্বাৰক এড কৰিব লাগিব। 5জন নহ'লে নহ'ব। 5জন এড কৰাৰ পিছত আৰু এটা ফৰ্ম আহিব, ব্যৱসায় ডিটেইলছ। সেই ডিটেইলছটো ক্লিক কৰি ছাবমিট মাৰিলেই আপোনাৰ ফৰ্মটো অনলাইনত ফাইনেল ছাবমিট হৈ যাব।